নমস্কাৰ আজি আমি মাইক্ৰসফট ৱৰ্ডৰ পেৰাগ্ৰাফ ফৰমেটিংৰ ওপৰত কিছু কথা শিকিম ইয়াৰ বাবে আমি মাইক্ৰসফট ৱৰ্ড লিয়াই লৈছো এতিয়া আমি হোম টেবত গৈ পেৰাগ্ৰাফ গ্ৰুপত থকা এই টুলবোৰৰ কথা শিকিম তো ইয়াৰ প্ৰথম অপচনটো আছে বুলেট তো ইয়াৰ বাবে আমি তিনটা নাম লিখি লৈছো তিনটা শব্দ এতিয়া আমি ইয়াত সিলেক্ট কৰিছো কৰি ইয়াৰ পৰা যিকোনো এটা বুলেট আমি বাছি ল'ব পাৰো সপোজ মই এইটো বুলেট দিছো আহিছে আৰু নালাগিলে মই ইয়াৰ পৰা নান কৰি দিছো একেদৰে যদি পিছৰটো আছে নাম্বাৰিং ইয়াৰ পৰা আমি যিকোনো নাম্বাৰিং ল'ব পাৰো 1 2 3 দিলে 1 2 3 আহিব abcd দিলে abcd আহিব নালাগিলে আমি ইয়াৰ পৰা নান কৰিব পাৰিম ইয়াৰ পিছত আছে লিষ্ট ইয়াৰ পৰা আমি এটা লিষ্ট বাছি লৈছো সপোজ মই এইটো লিষ্ট লৈছো এতিয়া 1 2 3 আহিছে ইয়াত কিন্তু মই যদি লাষ্টত এন্টাৰ মাৰি টেব মাৰো টেব প্ৰেছ কৰাৰ লগে লগে কি হ'ব নেক্সট গ্ৰুপত আহি যাব লিষ্টটো যেনেকৈ 3.3 আছিল কাৰণে 3.1 অন আহি গ'ল এতিয়া লিখিবলৈ এন্টাৰ মাৰিছো 3.2 আহিছে এটো হ'ল আমাৰ লিষ্ট দেখিনে আমাক নালাগিলে আমি সিলেক্ট কৰি ডিলিট কৰি দিব পাৰো আৰু লিষ্টটো উঠাই দিবৰ কাৰণে আমি সিলেক্ট কৰি নান কৰিব পাৰিম এতিয়া আমি ইনডেন্ট অপচনটো চাম এটো হ'ল ডিক্ৰিজ এটো হ'ল ইনক্ৰিজ তো ইনক্ৰিজ যেতিয়া আমি কৰিম ইনডেন্ট তো ই 0.5 কে আগুৱাই আহিব আৰু তেনেকৈ আমি যদি ডিক্ৰিজ কৰো 0.5 কৈ আকৌ পিছুৱাই যাব এটো আমি ট্যাব কি দ্বাৰা আমি কৰিব পাৰো ইয়াৰ পিছত আমি শৰ্টৰ কাৰণে ইয়াত ক্লিক কৰিছো এসেন্ডিং আৰু ডিসেন্ডিং এই দুই ধৰণে আমি শৰ্ট কৰিব পাৰো এসেন্ডিং কৰা আছে এটা ডিসেন্ডিং কৰো আমি ওকে তো কি আহিছে অ্যালফাবেটিক্যালি ডিসেন্ডিংত আহিছে ই বি এ তেনেকৈ যদি আকৌ এসেন্ডিং কৰো আমি তো এসেন্ডিংত ক্লিক কৰিছো ওকে কৰিছো ইয়াত এ বি সি আহিছে এতিয়া এ বি ই ইয়াৰ পিছত আছে আমাৰ পেৰাগ্ৰাফ মাৰ্ক যাক কোৱা হয় তো ইয়াৰ বাবে মই এটো নালাগে এখিনি মই ডিলিট কৰি দিছো তে পেৰাগ্ৰাফত আহিছো পেৰাগ্ৰাফত কাৰ্সৰ থৈছো পেৰাগ্ৰাফ মাৰ্কত ক্লিক কৰিছো পেৰাগ্ৰাফ মাৰ্কটো হ'ল প্ৰতিটো পেৰাগ্ৰাফৰ শেষত আহিব আৰু এটো আমাৰ প্ৰিন্টত দেখা নাযায় আমি এটা প্ৰিন্ট প্ৰিভিউটো চাওঁ সব ইয়াত কিন্তু পেৰাগ্ৰাফ মাৰ্কটো দেখা যোৱা নাই তো পেৰাগ্ৰাফ মাৰ্কটো এটা আমাক বুজিবৰ কাৰণে জাস্ট দিয়া হয় নালাগিলে আমি এটো আকৌ ক্লিক কৰিলে পেৰাগ্ৰাফটো উঠি যাব মানে য'ত এন্টাৰ মাৰা থাকিব আমি পেৰাগ্ৰাফ বনাবৰ কাৰণে এন্টাৰ প্ৰেছ কৰো তো য'ত এন্টাৰ থাকিব এন্টাৰ মাৰ্ক এটা আমাক পেৰাগ্ৰাফ মাৰ্কটোৱে দেখাব ইয়াৰ পিছত আহিব এলাইনমেন্টৰ কাৰণে আমি সিলেক্ট কৰি লৈছো ইয়াত আছে লেফট সচৰাচৰ লেফটই হৈ থাকে আছে সেন্টাৰ তাৰ পিছত আছে ৰাইট আৰু শেষত আছে জাস্টিফাই তো একিটা হল আমাৰ এলাইনমেন্ট তো লেফট কৰিবৰ কাৰণে শৰ্টকাট কি আছে কন্ট্ৰল এল লেফট এলাইনমেন্ট হৈছে সেন্টাৰ কৰিবৰ কাৰণে কন্ট্ৰল এ প্ৰেছ কৰিছো মই সেন্টাৰত আহিছে মাজত আহিছে আৰু ৰাইটৰ কাৰণে কন্ট্ৰল আৰ তেলে কি হ'ব হে ৰাইট এলাইনমেন্ট হৈ গৈছে সচৰাচৰ লেফটত থাকে এল কৰি লৈছো লেফট এটা আমি জাস্টিফাই কৰিলে কি হয়নো জাস্টিফাই কৰিলে কি হ'ব এই সাইডটো যেনেকৈ আমাৰ মিলি আছে তেনেকৈ আমাৰ ৰাইট সাইডটো মিলি যাব মিলি যোৱাকৈ আমি কৰিবৰ কাৰণে জাস্টিফাই কৰিম কন্ট্ৰল জেড আহিছে কন্ট্ৰল জেড এটা আমি এই বুটামটোৰ পৰা কৰিব পাৰো জাস্টিফাই যাক কোৱা হয় আৰু এটা আছে ফৰ জাস্টিফাই কৰি চাও কন্ট্ৰল শিফট আৰু জে প্ৰেছ কৰিলে ফৰ জাস্টিফাই হয় ইয়াত কি হৈছে এই লাষ্টৰ যেটো লাইন আছিল এটো আধাতে শেষ হৈ আছিল ন ই ফোর্স কৰি পেলাই কি হৈছে গোটেই লাইনটো মিলাই দিছে তো এটো কোৱা হয় ফৰ জাস্টিফাই এটোৰ কাৰণে কন্ট্ৰল শিফট জে প্ৰেছ কৰিব লাগে আকৌ আমি কন্ট্ৰল শিফট জে প্ৰেছ কৰিছো ফৰমেটিং খিনি উঠি গল ইয়াৰ পিছৰ অপচনটো আছে হল লাইন স্পেচিং তো দুটা মাজৰ লাইনৰ মাজৰ যেটো স্পেচ এই লাইনৰ স্পেচটো আমি ইয়াৰ পৰা সেট কৰিব পাৰো তো ইয়াত আমাৰ 1 আছে প্ৰথমতে তাৰপিছত আছে 1.15 তাৰপিছত আছে 1.5 2 2.5 3 তেনেকৈ আমি মাজৰ স্পেচটো ইয়াৰ পৰা আমি বাছি দিব পাৰো আৰু সচৰাচৰ আমি লাইন 1 ইউজ কৰো ইয়াৰ পিছৰ আছে ইয়াত এড স্পেচ বিফৰ পেৰাগ্ৰাফ আমি পেৰাগ্ৰাফৰ আগত কিমান জায়গা লাগে হেতু আমি ইয়াৰ পৰা আমি অলপ জায়গা বহাই দিব পাৰো আৰু ৰিমুভ কৰিলে স্পেচটো উঠি যাব তেনেকৈ এড স্পেচ আফটাৰ পেৰাগ্ৰাফ যদি আমি পেৰাগ্ৰাফটোৰ পিছত এটো পেৰাগ্ৰাফ ইয়াত কি হৈছে ইয়াৰ পিছত
অলপ জায়গা লাগে আমাৰ তেতিয়া আমি এই অপচনটো ক্লিক কৰিব পাৰো নালাগিলে আমি ৰিমুভ কৰি দিছো ইয়াৰ পিছত আহিব শেডিং শেডিং তলত কালাৰ এটা দিবৰ কাৰণে বেক সাইডে তো আমি ইয়াৰ পৰা যিকোনো কালাৰ লৈ পেলাই আমি শেডিং দিব পাৰো আহিছে ইয়াৰ পিছত আছে বৰ্ডাৰ আমি ইয়াত পেৰাগ্ৰাফৰ যিকোনো বৰ্ডাৰ দিব পাৰো তো আমি আউটসাইড বৰ্ডাৰ দিলে গোটেই পেৰাগ্ৰাফখিনিতে বৰ্ডাৰ এটা আহিব আৰু যদি অল বৰ্ডাৰ কৰো তেতিয়া আমাৰ পেৰাগ্ৰাফবোৰৰ মাজে মাজেও এটা লাইন আহি পেলাই বৰ্ডাৰ আহিব তো এখিনি আমাক নালাগিলে আমি আকৌ উঠাই দিবৰ কাৰণে সিলেক্ট কৰি লৈছো ইয়াত বৰ্ডাৰ গৈ পেলাই নো বৰ্ডাৰ কৰি দিছো আৰু শেডিংটো উঠাই দিছো নো কালাৰ কৰি দিলে ইয়াৰ পিছত আমি পেৰাগ্ৰাফৰ গোটেই অপচনবোৰ পাবৰ কাৰণে পেৰাগ্ৰাফ ডায়লগ বস্তু উলিয়াই লম ডায়লগ বস্তু ইয়াত ক্লিক কৰিলে ওলাব এটা হ'ল পেৰাগ্ৰাফ ডায়লগ বক্স ইয়াত আমাৰ কি আছে লেফট এলাইনমেন্ট যেটো আমি ইয়াৰ পৰা শিকিছিলো লেফট এলাইনমেন্ট এটো ইয়াতো আছে লেফট সেন্টাৰ ৰাইট জাস্টিফাই ফৰ জাস্টিফাই টো ইয়াত নাথাকে এটো আমি শৰ্টকাট কি দ্বাৰা কৰিব লাগিব যাৰ কাৰণে আমি শিফট কন্ট্ৰোল জে প্ৰেছ কৰিছিলো ফৰ জাস্টিফাই কাৰণে আৰু এইকিটা আমি ইয়াৰ পৰা কৰিব পাৰো ইয়াৰ পিছত আমি শিকিম ইনডেন্টেশন আমি লেফটত কিমান দিম ৰাইটত কিমান ইয়াৰ পৰা সেট কৰি দিব পাৰো সাপোজ মই ইনডেন্টেশন দিছো লেফটত দিছো 1 ইঞ্চ আৰু ৰাইটত দিছো 0.5 এটা আমি ওকে কৰিছো তো লেফটৰ পৰা 1 ইঞ্চ সোমাই আহিছে আৰু ৰাইটৰ পৰা 0.5 সোমাই আহিছে এতিয়া ইয়াক মই মিৰৰ কৰিছো মিৰৰ ইনডেন্ট কৰিলে কি হ'ব উল্টা হৈ যাব ইয়াৰ হেইছনে ইয়াৰ পৰা 0.5 হৈছে ইয়াত 1 ইঞ্চ হৈছে মিৰৰটো উঠাই দিছো এতিয়া আমাৰ ইয়াত আমি এটা 0 কৰি লওঁ স্পেশালত আছে ফার্স্ট লাইন তো ফার্স্ট লাইন ক্লিক কৰি পেলাই যে মই 0.5 দি দিছো 0.5 বাই ডিফল্ট আহি যায় ওকে কৰিছো 0.5 মানে প্ৰতিটো পেৰাগ্ৰাফৰ প্ৰথম লাইনটো আমি 0.5 কৈ গ্যাপ লৈ লৈছো ফার্স্ট লাইনটো এতিয়া আমাৰ এটো উঠাই দিবৰ কাৰণে ইয়াত গৈ আমি নান কৰিব পাৰো আৰু এটা আছে হ্যাঙ্গিং যদি আমি কৰো 0.5 এ কৰিছো ওকে এতিয়া কি হ'ব ফার্স্ট লাইনটো আগুৱাই আহিব আৰু বাকি এটা লাইন পিছুৱাই গুছি আহিব এটো হল হ্যাঙ্গিং বুলি কোৱা হয় তো এটো পেৰাগ্ৰাফৰ প্ৰথম লাইনত এপ্লাই হয় বাকিখিনি পিছুৱাই আহে তো 0.5 দিয়াৰ কাৰণে 0.5 কে পিছুৱাই আহিছে ফার্স্ট লাইনটো 0.5 কে আগুৱাই আছে তো এটো উঠাবৰ কাৰণে আমি ইয়াত নান কৰিব লাগিব এতিয়া আমি চাম স্পেসিং মানে হল দুটা পেৰাগ্ৰাফৰ মাজৰ যেটো গ্যাপ এই গ্যাপটো আমি কেনেকৈ দিম তো পিটি 72 ত 1 ইঞ্চ হয় যি মই 36 দিও আধা ইঞ্চি হ'ব তো মই 36 দি দিছো ওকে কৰিছো তো প্ৰতিটো পেৰাগ্ৰাফৰ ওপৰত মোৰ 0.5 কৈ হিল হৈছে 0.5 ইঞ্চ আৰু যদি মই এটো বিফৰটো মই 0 কৰি দিছো আৰু ইয়াতটো মই 36 দি দিছো পিছৰটো এবাৰ বিফৰ আফটাৰটো চাম আমি ওকে কি আহিছে ওপৰত আহা নাই কিন্তু এবাৰ পিছত আহিছে পিছৰ পেৰাগ্ৰাফৰ পিছত কি আহিছে 36 পিটি মানে হাফ ইঞ্চ কে হি জায়গা লৈছে তো আমি ইয়াত কমাবও পাৰো আৰু কমাই দিব পাৰো আমি সাপোজ 18 দিছো কমি গৈছে তুমি নালাগিলে আমি এটো 0 কৰি দিব পাৰো আৰু ইয়াতো আমি কৰিব পাৰো ডোন্ট এড স্পেস বিটুইন পেৰাগ্ৰাফ যদি তুমি দিও এটো টিক কৰি দিও তেতিয়ালে কি হ'ব এই স্পেসটো উঠি যাব মাজৰ গ্যাপটো তেতিয়া নাথাকে তো ইয়াত আছে নেক্সট লাইন স্পেসিং আমি প্ৰতিটো লাইনৰ মাজৰ যেটো গ্যাপ হেতু আমি ইয়াৰ পৰা সেট কৰিব পাৰো সিঙ্গল জেনাৰেলি থাকে এটা আমি যদি 1.5 লওঁ এই 1.5 ত লব 1.5 ইয়াৰ পৰা আহিছে যেটো আমি ইয়াৰ পৰা কৰিছিলো ইয়াত আমি শিকিছিলো ন 1.5 2 তেনেকৈ আমি ইয়াতো কৰিব পাৰো ইয়াত ডাবল আছে টু ঠাইত ইয়াত ডাবল আছে তাৰপিছত আছে এটলিষ্ট টো আমাৰ কি হয় ইয়াতো পিটি হিচাপত আহিব আমি যিমান দিম 36 দিলে হাফ ইঞ্চ আহি যাব আৰু যদি মই 72 দিও 1 ইঞ্চি লৈ লব কি যেটোত কি হ'ব ন্যূনতম হেতু দেখুৱাব আমাৰ এটলিষ্টত আৰু একে ধৰণে এক্স্যাক্টলি যদি আমি কৰো আমি যেটো দিম হেতুৰ লগতে মিলি পেলাই কি সঠিকভাৱে কি গ্যাপটো দেখুৱাব যেনেকৈ আমি 36 দিছো পিটি দি পেলাই 36 পিটি হ'ব এটো এক্স্যাক্টলি দি পেলাই ওকে তো 36 মানে আধা ইঞ্চি কি লৈছে এতিয়া আমি নেক্সট আছে মাল্টিপলটোত কি হ'ব পাৰ লাইনত 1 কে ধৰিব যদি মই এটো 1 কৰি দিও ওকে কৰিছো 1 লৈছে
তেনেকৈ মাল্টিপলত কি হ'ব যদি মই 4 কৰিছোঁ ওকে তো 4 লাইন গেপ লৈছে ইয়াত তেনেকৈ আমি মাল্টিপলৰ পৰা লাইনৰ গেপবোৰ উলিয়াব পাৰোঁ আমি যদি ডাবল লাগে সাপোজ ডাবল নিদি পেলাই আমি মাল্টিপলত 2 দি দিওঁ তেতিয়া আমাৰ কি হ'ব ডাবল লাইন গেপ আহিব ডাবল লাইন গেপ আহিছে তো এইটো আমরা ইয়াৰ পৰা আমি কৰিব পাৰোঁ লাইন স্পেচিংটো এবাৰ আৰু এটা আমাৰ হেৰি থাকে কি টেব বুটাম এইটো টেব বুটাম তো টেবত কি হ'ব টেবটো আমি সেট কৰিব পাৰোঁ ইয়াৰ পৰা এইটো হ'ল টেব পজিশন যেটো আমি টেব আমাৰ কি থাকে কিবোৰ্ডত এই টেবটো মাৰিলে কিমান দূৰ যাব আমি ইয়াৰ পৰা এইটো সেট কৰি দিব পাৰোঁ বাই ডিফল্ট ই 0.5 থাকে তো আমি যদি বাই ডিফল্টটো চাওঁ তুমি কাৰ্সৰটো তললৈ নমাই লৈছো এন্টাৰ মাৰি এতিয়া আমি কাৰ্সৰটো ইয়াত থৈ পেলাই কিবা এটা লিখি লৈছো এটা টেব মাৰিছো মই টেব কিটো প্ৰেছ কৰিছো এবাৰ কি হৈছে 0.5 কা আহিছে আকৌ মই বেকস্পেচ মাৰি পেলাই বিছাৰি গৈছো এতিয়া যদি মই ইয়াত টেব পজিশনটো চেট কৰো সাপোজ মই এটো 1 দিছো এবাৰ ওকে এতিয়া মই টেব মাৰিছো কিমান আহিছে 1 ইঞ্চি আহিছে তো আমি এই অপচনটোৰ পৰা আমি টেবটো সেট কৰি লব পাৰো এই টেব বুটামৰ পৰা ইয়াৰ পৰা নালাগিলে ক্লিয়াৰ কৰিব লাগিব ওকে কৰিলো তো এখিনি হ'ল আমাৰ পেৰাগ্ৰাফৰ সেটিং আজি আমি গোটেই সেটিং কিটা শিকিলো আজি ইয়াতে সামৰিছো